এইটো টেক্সি ষ্টেণ্ড হয়। আমি ইয়াতে অলপ এনে আড্ডা মাৰি আছিলোঁ, হঠাৎকৈ এটা নতুন ট্ৰেইন আহিল। এইটো টেক্সি ষ্টেণ্ড হয়। আমি ইয়াতে অলপ এনে আড্ডা মাৰি আছিলোঁ, হঠাৎকৈ এটা নতুন ট্ৰেইন আহিল। ট্ৰেইনটো আমি ৰাজধানী বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি এইটো ৰাজধানী নহয়, নতুন ট্ৰেইন আছিলে। তেতিয়া হঠাৎকৈ কি হ'ল, আমাৰ ষ্টেণ্ডটো ক্ৰছ হোৱাৰ পিছত দুইটা ডাব্বা লৈ ইঞ্জিনটো গুচি গ'ল, বাকী 8খন ডাব্বা ইয়াতে ৰখি গ'ল। মানে ট্ৰেইনটো কিবা এটা চিৰি যোৱা এনেকৈ শব্দ হ'ল, হয়তো জইণ্টটো খুলি গৈছে। ইয়াৰ কাৰণে ট্ৰেইনৰ দুইটা ডাব্বা লৈ ইঞ্জিনখন আগবাঢ়ি গুচি গ'ল, বাকীখিনি ট্ৰেইন ইয়াতে ৰখি আছিল। আমি ভাবিছোঁ ৰাজধানী দৌৰি কিনে আহিছোঁ ওচৰত, মই ভিডিঅ' বনাইছোঁ। ভিডিঅ' বনোৱাতে দেখি পালোঁ যে তাতে পেচেঞ্জাৰ নাই, ট্ৰেইনখন নতুন আছিল। তো এইটো আমাৰ 10:40 ঘটনা হৈছে। 20 মিনিটমান ইয়াতে ৰখি আছিল, ট্ৰেইনটো আকৌ বেক কৰি আহিছে। অহাৰ পিছত আধা ঘণ্টামান এনেকৈ লাগি গৈছে। তাৰপিছত এইটো কি হ'ল, তাহাঁতে পিছৰ পৰা আৰু মানুহ আহিল, নিজৰ মানুহ আহিল, ড্ৰাইভাৰ আহিল, গাৰ্ড আহিল। তো জইন কৰি কিনে মোটামুটি আধা ঘণ্টা 40 মিনিট পিছত আকৌ গুচি গ'ল ইহঁতে। বিৰাট এটা ঘটনা হ'ব পাৰিল হয়, যেনিবা ট্ৰেইনটো খুলি কিনে পেচেঞ্জাৰ থাকিলে বিৰাট উখল মাখল হ'ল হয়। তাৰপিছত কি হ'ল যে হঠাৎ কৰি এনেকৈ স্পীড আছিল না, ৰানিং ট্ৰেইন ক'ৰ পৰা বা আহি আছিল, গুৱাহাটীৰ ছাইডৰ পৰা আহি আছিল। কোকৰাঝাৰ ষ্টেচন পাৰ হৈছে, 1 কিলোমিটাৰমান গুচি যোৱাৰ পিছত এনেকুৱা ঘটনা হ'ল। ৰানিং ট্ৰেইনটো আমি এনেকৈ দেখি মানে একদম পাগল নিচিনা হৈ গ'লোঁ। আমি দৌৰি গ'লোঁ, যোৱাৰ পিছত দেখোঁ যে না পেচেঞ্জাৰ নাই, নতুন ট্ৰেইনে আছিল, ইহঁতেও ভালকৈ নাজানে। তাৰপিছত আমি অলপ ভিডিঅ' বনালোঁ যে যাতে পাব্লিক দেখে এনেকৈ ঘটনা হৈ আছে। কালিও এটা ঘটনা হ'ল উৰিষ্যাত, ইমান মানুহ মৰিল। এনেকৈ যদি কেয়াৰফুলি কৰিব লাগে, চব কিছু চেক টেক কৰি কৰিব লাগে। আজি কোকৰাঝাৰত এনেকৈ ডাঙৰ ঘটনা হ'ব পাৰিল হয়। এইখিনিয়ে আৰু আমি দেখিলোঁ, এইখিনিয়ে ভিডিঅ' বনাইছোঁ। চাউণ্ড হৈছে হঠাৎকৈ এনেকৈ চাউণ্ড হৈছে, মানে এইটো মানে ছিঙি যাবা না বস্তুটো। ৰানিং ট্ৰেইন, এইটো খালী ইঞ্জিনটো নহয়, লগত আৰু দুটা ডাব্বা আছিল ইঞ্জিনৰ লগত, 8খন ডাব্বা আছিল পিছফালে, আমি সকলোৱে দেখিছোঁ। এইখিনিয়ে কথা আৰু ইঞ্জিনটো গৈছে, ইঞ্জিনৰ লগত আছিল দুটা ডাব্বা, 8খন ডাব্বা এৰি কিনে 600 মিটাৰ, কমচে কম 600 মিটাৰমান গুচি গ'ল। এইটোতো ডাইৰেক্ট স্পীডতো যাব পাৰিল হয়, তাতে যাই এটা খুন্দা খোৱা বহুত ডেঞ্জাৰ চিচুৱেশ্যন আছিল ইয়াতে। আমি যিটো চালোঁ, আমিও দৌৰি গ'লোঁ, আমি ভিডিঅ'টো বনালোঁ, মানে ঘাবৰাই গৈছোঁ আমিও, এনেকৈ হ'ব পাৰে নেকি, এনেকৈ হ'ল নেকি, পেচেঞ্জাৰ আছে নেকি। এতিয়া চালোঁ যে না ৰাজধানীৰ নিচিনাই ট্ৰেইনটো, নতুন ট্ৰেইন, আমি নামটো পোৱা নাই। এইখিনিয়ে ইঞ্জিন নাম্বাৰটো উল্লেখ কৰা আছে তাতে। যদি এইটো পাল্টি খাল হয় তেনেহ'লে কি হ'ল হয়, ওচৰা ওচৰি ঘৰ বাৰী আছিল মানুহবিলাকৰ। আৰু ইহঁতে নিজে নিজে আধা ঘণ্টালৈকে, 20 মিনিট আধা ঘণ্টালৈকে নিজে ঠিক কৰিল, নিজে বনাল, ইয়াৰ পৰা গুচি গ'ল। মই গাৰ্ডৰ লগত অলপ কথা পাতিলোঁ, মই হিন্দীভাষী মানুহ বুলি হিন্দীতে কথা পাতিলোঁ। ইহঁতে নাৰ্ভাছ হৈ গৈছে, মোক জবাব দিয়া নাই ভালকৈ, কৈছে এনেই অলপ ফল্ট হৈছে, কিবা হৈছে, হ'ব দাদা আমি কিবা কৰি আছোঁ, এনেকৈ কথা পাতিল আৰু গুচি গ'ল। আৰু আমি বেছি হেৰেছমেণ্ট দিয়া নাই। আৰু এইটো অলপ আউট হয়, কোকৰাঝাৰৰ ষ্টেচনৰ পৰা 1 কিলোমিটাৰমান দূৰত হয় এইটো। এনেকুৱা হৈছে ঘটনাটো। বাছ এইখিনি আমি দেখা। जो ट्रेन का डब्बा होता है वो डब्बे सारे पीछे रह गए, और यहाँ से करीब छूट गया 500-600 मीटर तक। कुछ बातें ऐसे हैं। यहाँ से अंदाज़ा लगा सकते हैं कैसे कैसे हादसा हो रहा है। यहाँ पर जो इंडिया का जो हादसे है कुछ ऐसा ही हो रहा है, ये आप देख सकते हो।